We are back guys. Guys, আজি আমি চাই যে ৰকি ভাই কেনেকুৱা ধৰণৰ কন্টেন্ট চলাই আছে। ৰকি ভাই আজি আপুনি কেনে ধৰণৰ খেল দিব? সোনকালৰ খেল হয়। খেলখনৰ মানে কি কুটু কুটু বুলি পেলাই আমি খেলখনৰ নামটো থওঁ। খেলখন মানে কি আপোনাৰ এই ঘৰকেইটা যে আছে, আমি প্ৰথমে চাই লওক ৰুমটো। এই ৰুমটো যে আছে এজন চালে আপোনাক দেখুৱাই দিব। এই চিষ্টেমত এইটো ৰুমত ষ্টিকাৰটো পৰিব। ষ্টিকাৰটো পৰাৰ পিছত এই ষ্টিকাৰটো আপোনাৰ একে উখাই ইয়াৰ পৰা মানে আপোনাৰ কুটু কুটু কৈ এই ৰুমলৈকে আহিব লাগিব। এই ৰুমত আহি এবাৰ উশাহটো ল'ব পাৰিব। আকৌ ইয়াৰ পৰা নেক্সট মানে ষ্টিকাৰটো ইয়াৰ পৰা আপোনাৰ য'তে পাওক কথা নাই, মিষ্টেক নোহোৱাকৈ আপোনাৰ ইয়াত চিন নগচাকৈ ধুনীয়াকৈ পাৰ কৰি নিব লাগিব। অ'কে, বেছি প্ৰব্লেম নহ'ব। সেইখন ষ্টাৰ্ট বন্ধ।
ইতিমধ্যে যিখন খেল আছিলে সেই কুটু কুটু খেলখন যিখন আছিলে সেইখনত আমাৰ মানে কোনো উইনাৰ হ'ব নোৱাৰিছিলে কিন্তু আমাৰ এজনী ছোৱালী আছিলে যে টাৰ্গেট পাৰ হৈছিলে মানে ফাৰ্ষ্ট প্ৰেজেণ্ট আমি গিফ্ট কৰিছোঁ আমি গালি আৰু আটাৰ লগত প্লাছ আমি মাছা ভাত